এজন মহান পণ্ডিতে পেপাৰ পঢ়ি আৰু টিভি চাই খুব ভাল পাইছিল, কিন্তু তেওঁ 22 বছৰ পেপাৰ পঢ়া নাছিল আৰু 22 বছৰ টিভি চোৱা নাছিল। কাৰণ তেওঁ গুৰুৱে 22 বছৰ আগতে কৈছিল, বেটা যোনে টিভি চাই সি টিভিত কেতিয়াও নোলায়, আৰু যোনে টিভিত ওলায় সি কেতিয়াও টিভি নাচায়। নিজক নিজে সম্পূৰ্ণ শক্তিৰ সহায়ত বান্ধি ৰাখে। যোৱা 22 বছৰ অকল জীৱন সৃষ্টি কৰাত লগালে, বহুত বস্তুৰ বলিদান দিলে। কি 20 বছৰ বয়স বন্ধুৰ লগত ঘূৰাৰ সময় নহয়, কি 20 বছৰ বয়স খেলা ধূলাৰ কৰাৰ সময় নহয়। যদি আপুনি আপোনাৰ জীৱনৰ ভৱিষ্যতটো বনাব বিচাৰে, তেন্তে বৰ্তমানৰ কিছু কিছু বস্তুৰ আহুতি দিব লাগিব। তেতিয়াহে সফলতা বিচাৰি পাব। জীৱনৰ যিটো কামে কষ্ট দিব, সেই দিনা আপোনাক জীৱনৰ ডাঙৰ সফলতা দিব। এজন মহান পণ্ডিতে কৈছিল, যদি তোমাক সফলতা লাগে তেন্তে তুমি সফলতাৰ পিছত দৌৰিবা, কিন্তু সফলতাৰ অভ্যাস বনাই লোৱা। সফল অভ্যাস কি আছিল? তেওঁ ক'লে, কম খোৱা কেইবছৰমান, কম খালে, কম শুলে কোনো মানুহ পৰা নাই, বেছি খালে বেছি শুলে বহুত মানুহ উঠিবই পৰা নাই। এতিয়া আপুনি জীৱনত এইটো চিন্তা কৰক, আপুনি কোনটো অভ্যাস বনাই ল'ব। সফল অভ্যাস নে বিফল অভ্যাস? অভ্যাসেই সফল, তেন্তে ৰিজাল্টটো ভাল আহিবই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।